নমস্কাৰ এটি নতুন ভিডিঅ'লৈ আমি আপোনালোকক স্বাগতম জনাইছোঁ। চমক চাব নেকি? আজি আপোনালোকক এনেকুৱা চমক দেখুৱাম যি চমকে আপোনাক আলোকিত কৰি তুলিব। এজন ব্যক্তি উপস্থিত আছে আমাৰ লগত এই মুহূৰ্তত। তেখেতৰ নিজৰ মুখতেই বিভিন্ন জীৱ জন্তুৰ মাত উলিয়াব। আপোনাক আজিৰ এই ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাৰ নামটো কওক। মোর নাম হল শ্রীকান্ত বড় আর মোর ঘর তো কালীবন বগরিবাড়ি। আমার ইয়াতে আছে পাগলা কাষতে। এটা মই চৰাই উড়ার মাত তিনটা আপনালোকে মানে শুনাবা খুঁজছো আর লাস্টত বেঙৰো শুনাম। এইটো চাৰিটাহে মানে মই জানাখিনি আছে, হলেও মোৰ ক'তবা ফাংচনতো যোৱা যায়। মই ফাংচন কৰিলেও মানে ইয়াতে নহয়। এতিয়া আমাৰ লক্ষী পূজা, দুৰ্গা পূজা, কালী পূজা এনেকুৱা কৰে। কিমান বছৰ ধৰি আপুনি ফাংচনবোৰ কৰি আছে? মই ফাংচন কৰাটো আগৰ পৰা কৰি আছো, এতিয়া বুঢ়া বয়স হ'ল। হলেও যিয়ে নহওক এতিয়া আপোনালোকে শুনা পাবি। মই তিনিটাৰ চৰাৰ মাত দিম আৰু লাষ্টত ভেকুতাইয়ে হাপ ধৰিলে কেনেকুৱা কান্দে এইটো মানে শুনা পাম। এইটোৱে মানে শুনাই দিম আপোনালোকে। এইটোৱে শুনক আপোনালোকে, বয়া নাপি বাইচান্স যদি কেনবা তেৰে মেৰে গলতি হ'লি মানে আপোনালোকে ক্ষমা দিয়ক। এইটোৱে এইটোৱে নমস্তে। আৰু আপুনি মানে ধৰক কিমান বছৰ ধৰি এইটো চৰ্চা কৰি আছে আপুনি? মই এইটো নাই কৰিলে আজি 30-35 বছৰমান হ'ল। আপুনি মানে কাৰোবাৰ পৰা শিকিছিল নেকি? শিকা মানে মই মানে বেলেগৰ শুনিছিলোঁ। আমি এতিয়া কলি মানে বেছি লম্বা হয়। ইয়াতে মচলপুৰত কোনোবা এনেকুৱা শিয়াল কান্দা কিবা কান্দা আহিব বোলে, গুদলা সময়ত মানে ৰাতিপুৱালৈকে চাবা গিছোঁ 50-60। আমিতো সৰু মৰু মানুহ, আমাৰ চাই পেট ডাঙৰ মাথা ডাঙৰবিলাক বহিয়ে আছে চেয়াৰত লৈ, মানে নাই। এইটো এনে এই কোন আহিছে, কোনোবা গাই কালাৰ কিবা কালাৰ আহিব আৰু এইটো মিকুৰী চিকুৰী কান্দা শুনা পাব। এই গুলি দুই চিকাৰিবলৈ কয়, নাই আমাক ঠগাইছে। এই পইচা 50 টকা এনেই গৈছে মচলপুৰত, আপোনালোকে শুনা পাইছে বোধ হয়। এইটো মানে কোন চনত আছিল মইতো পাহৰিছোঁ। আমি চাইকেল লৈ পেলাই আমাৰ মানে সৰু আমি টাইমৰ গুৰখীয়া আছিল, ইয়াতে চাবা গৈছোঁ, দেখা পোৱা নাই। এই গায়কখানে অলপ গাঁৱৰ বিয়াই শুনা পাই পেলাই আহিছে। আমাৰ 50 টকা এনেই কেছ পেমেণ্ট, বাকী চাকি নাই। আমিতো 50 টকাই কাটিছোঁ, দোচাবিলাকতো 500, 150, 200 এনেকুৱা। এইটোৱে আমি এতিয়া কি ক'ম, মই এতিয়া এইখিনি মই ট্ৰেইনিং কৰিছোঁ আৰু ক'ৰবাৰ ফাংচন চাংচন মাতি যায়। এইটোৱে আৰু মানে ধৰক আপুনি যেতিয়া সৰুতে তাত ফাংচন চাবলৈ গৈছিলে, তাত মানে আপুনি এটা সুফল নাপালে। জীৱ জন্তুৰ মাত আপুনি শুনিব গৈছিলে, মানুহে উলিয়াব, কিন্তু সুফল নাপাই পেলাই আপুনি নিজে শিকিলে। মই এইটোৱে শিকাই লৈছোঁ। আছে দিছোঁ মই। আৰু এই যে ধৰক আপুনি নিজে কৰে বিভিন্ন ধৰক জীৱ জন্তুৰ মাতবোৰ উলিয়াই, আপুনি কাৰোবাক শিকাইছে নে নাই? শিকাইছে মানে মই এই মচলপুৰত শুনা পাইছোঁ আৰু দহটা জেগাতো শুনিছিলোঁ। এই মানুহটো খিনাই যায় এইবিলাক ট্ৰেইনিং কৰিলে। কষ্ট এই কুকুৰৰ, শিয়ালৰ কিবা কিবি ববে এত জংঘল বস্তুৰ কিবাবিলাক এনেকৈ চেষ্টা কৰিলে খুব মানুহটো খিনাই যায়। এইটো কাৰণে মই এইখিনি কৰি পেলাই মানে ইমান ট্ৰেইনিং লোৱা নাই, হ'লেও মই ফাংচনতে যোৱা যায়। আৰু ধৰক স্বাস্থ্যৰ কিবা যতন লয় নেকি? আপোনাৰ ধৰক কষ্ট হয় আপোনাৰ? যতন মানে অলপ কষ্ট হয়, কি মিছা কম মানে টানা। এইটো আপনি যদি গায়ক কালাৰ হয়, এ সুৰ বি সুৰ চি সুৰ তিনিটা যদি গানা কৰিলে, এইটো ABCD কৰিলেহে তই চাৰিগামা টানিব পাৰে। ঠিক এনেকুৱা মানে এনেই লাংফাং নহয়। এইবিলাক এ সুৰ বি সুৰ চি সুৰ তিনিটা মিলাইলেহে চাৰিগামা টানিব পাৰে, এনেহেন কথা। আপুনি অলপ টেকনিক অলপ দেখুৱাই দিব নেকি আমাৰ দৰ্শকক? আপুনি অলপমান টেকনিক কেনেকৈ কৰে আপুনি? টেকনিক মানে এতিয়া তিনিটা আঙুলি আৰু জিভা, এইটোহে মানে ইমান কষ্ট নাই। এইটো জানা নাজানা থাকে, এইটোৱে আৰু মই আৰু এইটো মানে ট্ৰেইনিং কৰাটো অলপ কষ্ট পাইছে, এতিয়া একো নহয়। ঠিক আছে, ধন্যবাদ আপোনাক। আমি পৰৱৰ্তী সময়ত লগ পাম। আপুনি এনেকৈ দৰ্শকক আপোনাৰ আমোদ দি যাওক, তাকে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লগতে চোৱাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
মানে মোৰ পৰা তাৰমানে পখিলাৰ মাত নহ'লে কি বোলে চৰাই মাত এইটো শুনবা অলপ মন গৈছে মানে অলপ শুনাই দিম মই এইটোকে যদি বাইছে যদি ভুল হয় আপোনালোকে অলপ ক্ষমা কৰিবা মই এইখিনি কৈ দিলোঁ এতিয়া ফাৰ্ষ্টতে কুলি চৰাইৰ মাত দিম এইটো কুলি চৰাইৰ মাত আৰু এইটো 2 নম্বৰৰ কি বোলে আম কাকত এইটো মানে শুনাম আপোনালোকে শুনা পাইছে হ'লেও মানুহৰ মুখৰ পৰা শুনা নাই মই কেনেকুৱা ট্ৰেইনিং কৰিছে এইটো আপোনালোকে শুনাম আৰু এটা চৰাইৰ মাত আছে এইটো আপোনালোকে শুনাম এইটোতো অলপ ডেঞ্জাৰ চৰাই এইটো সৰুৰ পৰা ডাঙৰ এনেকুৱা মাত দিয়া যায় এইটোৱে ময়ো শুনাম আপোনালোকে এইটো 3 নম্বৰ গেল এটা আপোনালোকে মেকুৰী শুনাম মেকুৰী কেনেকুৱা কান্দে মেকুৰীটো আপোনালোকে চবেলৈকে দেখা পাইছে মানুহে কেনেকুৱা যদি কোনোবাটো কান্দি দিবা নোৱাৰে নাজানে মই এটা শুনাই দিম আপোনালোকে এইটো বাইছে যদি নহয় ক্ষমা কৰবা এইটো 4 নম্বৰ 5 নম্বৰত আপোনালোকে শুনা পাইছে এইটো ৰাতিতে চকীদাৰ কৰে ইয়াৰ বোলে কুকুৰ কয় এইটো কুকুৰৰ মাতত আপোনালোকে শুনাম এইটোৱে লাজ কৰি বয়া নাপাব এইটো শুনা গৈছে আৰু এতিয়া বেংটো সাপত কেনেকুৱা ধৰে এইটো মাতটো শুনাম আপোনালোকেতো বেঙৰ মাতটো শুনা পাইছে বোধহয় হ'লেও মানুহে কেনেকুৱা কিবা কৰিছে মই এইটো আপোনালোকে শুনাই দিম দেখাই দিম এইটো মানে সৰুকৈ ডাঙৰ তাৰমানে ফাৰ্ষ্টত ধৰাতে অলপ সৰুকৈ মাত ওলায় বেছিকৈ ধৰিলে মানে বেছিকৈ মাত ওলায় এনেকুৱা এইটোৱে মই ক'ব লগা এইখিনিয়ে আৰু